আজি আমি জানিম অসমৰ এগৰাকী এনেকুৱা ক্ৰীড়াবিদৰ বিষয়ে যিয়ে তেওঁৰ প্ৰতিভাৰ দ্বাৰা অতি কম সময়ৰ ভিতৰত অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াই অনাত সক্ষম হৈছে। হয়, আমি আজি আলোচনা কৰিম হিমা দাসৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালৈ এটা অনুৰোধ, যদি এতিয়ালৈকে আপুনি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিয়ক। 2000 চনৰ 9 জানুৱাৰী তাৰিখে নগাঁও জিলাৰ টিঙত জন্মগ্ৰহণ কৰিছিল হিমা দাসে। হিমা দাসৰ দেউতাকৰ নাম হৈছে ৰঞ্জিত দাস আৰু মাকৰ নাম হৈছে সোণালী দাস। হিমা দাসে ঢিং পাব্লিক স্কুলৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰে আৰু সৰুতে ফুটবল খেলা আৰম্ভ কৰিছিল। হিমা দাসে ল'ৰাৰ লগত ফুটবল খেলিছিল আৰু এগৰাকী ভাল ফুটবলাৰ হিচাপে নিজকে গঢ়াৰ সপোন দেখিছিল। ইয়াৰ পিছত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বিশিষ্ট প্ৰশিক্ষক শামছুল হকৰ পৰামৰ্শ অনুযায়ী হিমা দাসে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ে আৰু সৰু ডাঙৰ বিভিন্ন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। শামছুল হকে পিছত নগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত যোগাযোগ কৰাই দিয়ে আৰু ইয়াৰ পিছত হিমা দাসে ইণ্টাৰ ডিষ্ট্ৰিক্ট কম্পিটিশ্যনত কোৱালিফাই কৰে আৰু সোণৰ পদক অৰ্জন কৰে। হিমা দাসৰ এনেকুৱা প্ৰতিভা দেখি নগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ বিশিষ্ট প্ৰশিক্ষক নিপন দাসে হিমা দাসক প্ৰশিক্ষণ কৰাৰ বাবে গুৱাহাটীলৈ মাতে আৰু হিমা দাসৰ পৰিয়ালে নিপন দাসৰ এই পৰিকল্পনাত মান্তি হৈ হিমা দাসক গুৱাহাটীলৈ লৈ আনে আৰু সৰুসজাই ষ্টেডিয়ামৰ ওচৰত থকা ৰাজ্যিক ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ আৰম্ভ কৰি দিয়ে হিমা দাসৰ। এনেকৈ আৰম্ভ হ'ল হিমা দাসৰ সফলতাৰ কাহিনী। 2018 বৰ্ষৰ এপ্ৰিল মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰ আৰু লগতে 400 মিটাৰ ৰিলে দৌৰত অংশগ্ৰহণ কৰিছিল হিমা দাসে। 400 মিটাৰ দৌৰত হিমা দাসে 51.32 ছেকেণ্ড সময়ৰ অন্তত ষষ্ঠ স্থান দখল কৰিছিল আৰু 400 মিটাৰ ৰিলে দৌৰত ভাৰতীয় দলৰ 4গৰাকীৰ ভিতৰত এগৰাকী আছিল হিমা দাস আৰু তেওঁলোকে 3 মিনিট 33 ছেকেণ্ড সময়ৰ অন্তত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বাহিৰেও 2018 বৰ্ষৰ জুলাই মাহত ফিনলেণ্ডত অনুষ্ঠিত ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপত মহিলা 400 মিটাৰ দৌৰত প্ৰথম স্থান দখল কৰি অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াই আনে হিমা দাসে। ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপৰ মহিলাৰ 400 মিটাৰ দৌৰত প্ৰথম স্থান দখল কৰাৰ পিছৰ পৰাই হিমা দাস হৈ পৰে ভাৰতৰ এথলেটিক গ্ৰুপৰ অংশ। এই গ্ৰুপটোত হিমা দাসৰ লগত থাকিব সীমা পুনিয়া, নৱজিৎ কৌৰ এণ্ড নীৰজ চোপ্ৰা, যিসকলে আগতে ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰাৰ লগতে ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াই আনিছে।